আজি আকৌ ভিডিঅ'টো মই জয়শ্ৰীৰ আমাৰ জুলনাখনৰ পৰা আৰম্ভ কৰিলোঁ। সেয়া দেখিছেনে, আমাৰ জয়শ্ৰীক জুলনা খেলাই থাকিব লগা হৈছে আৰু তাইক ঠেলি তাৰমানে জুলনা খেলাই থাকিব লাগে আৰু চব সময়তে নিবিচাৰে, যিকণ সময়ত বিচাৰে তাৰমানে খেলাই থাকিব লাগে, নেখেলালে তাকে আমনি কৰে। আৰু এইফালে দেখিছেনে আমাৰ খেতি, যিহেতু মাইকী মানুহে কৰা খেতিহে। এইফালে জলকীয়া পুলি ৰুই থোৱা হৈছে আৰু এইফালে টেঙামৰা পুলিও এটা দুটা দি থোৱা হৈছে। এইফালে দেখিছেনে জলকীয়া ফুলিছে আৰু এয়া ঘৰতে পচোৱা জলকীয়া আৰু এই ডাঙৰ ডাঙৰ যে বীজ জলকীয়া দুজোপা দেখিছে, সেইকেইজোপা হৈছে কিনি অনা পুলি আৰু বাকীবোৰ চব ঘৰত পচোৱা। আৰু এয়া ফুলিছে আৰু চাওকচোন, নিজে কিবা এটা কৰিলে মানে বস্তুটো হ'লে কিবা এটা ভাল লাগে, খাওক বা নাখাওক থাকিলে ভাল লাগে। আৰু এইফালে দুপৰ টেঙা পাত দেখিছেনে, মই পাত এটা পেলাই দিছিলোঁ আৰু কি ভাবিবলগীয়া কথা চাওকচোন, পাতটো পাই যে গছ হয়। সেইফালে আকৌ দেখিছেনে মই আবেলি ঘৰ দুৱাৰ সাৰি মেলি আৰু এইফালে পানী দুনি ছটিয়াই আজৰি হৈছোঁ। আৰু চাবচোন, ঘৰখন সাৰি চোতাল তোতাল সাৰি মেলি পানীকণ ছটিয়ালে মানে ঘৰখনত থাকিয়ে কিবা এটা ভাল লাগে, নহয়নে? ময়ো সেয়া আজৰি হৈ ল'লোঁ, ঘৰ চোতাল সাৰি পানী দুনি ছটিয়াই লৈ। আৰু আবেলিলৈ যিহেতু আমাৰ আলহী অহা কথা আছে, মানে আমাৰ এনাই অহা কথা আছে। এইফালে মই ঘৰৰে গছত তাৰমানে বিলাহী কেইটামান ছিঙি ল'লোঁ, যিহেতু পকি আছে। এয়া বিলাহীৰ লগত কচুথোৰ বনোৱা কথা আছে। সন্ধিয়ালৈ কি হয় নাজানো, আৰু ছিঙি মেলি থৈছোঁ আৰু যিহেতু সন্ধিয়া আবেলি হ'ল ন। আৰু এইফালে জলকীয়া দুটাও ছিঙি থৈছোঁ, মানে ছিঙি ভাল লাগে ন। বীজ জলকীয়া আনি থোৱা আছে, হ'লেও মই দুটা ছিঙি লৈছোঁ, খাওঁ বা নাখাওঁ পিছৰ কথা। আৰু মই যে কৈছিলোঁ এইফালে আলহী বুলি মাংস বনাই আছে, সেইফালে আকৌ এনাই পেটু বাচি আছে। মায়ে মাংসৰ লগত কচুথোৰ আৰু বিলাহী দি ধুনীয়াকৈ বনাইছে, আৰু এনাই পেটু জলকীয়া ভাজি কৰিব। এইফালে আকৌ মাহঁতে ভাতত লাগি আছে, মই আকৌ মোবাইল শিকোৱাত লাগি আছোঁ। মানে নাম্বাৰবোৰ মায়ে নতুন মোবাইল লৈছে, নাম্বাৰবোৰ হেণ্ডছেভত ছেভ আছিলে, চিম কাৰ্ডত ছেভ নাই যিহেতু মই ছেভ কৰি দিছোঁ। এয়া চাওকচোন, মই যে